আপুনি মেগনি গছ ৰুব নে চেগুন ৰুব? এইখিনি কথা জনাৰ পাছত আপুনি মেগনি ৰুবলৈহে ইচ্ছা কৰিব। দেখিছে নহয় কিমান দূৰলৈকে আছে মেগনি গছ। এইখিনি ৰোৱা বেছি দিন হোৱা নাই, এবছৰমান হৈছে ৰোৱা। আহক আমি ইয়াৰ মানে সকলো পাতবিলাকো ব্যৱহাৰ হয়, ছাল শিপা মানে এইখিনি ঔষধৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। কাঠটো কথা ক'বলৈ দৰকাৰ নাই, কাঠটো বহুত মূল্যৱান কাঠ হয়। ইয়াৰ যিটো ৰং হয় সেইটো কাঠটোৰ ৰং হৈছে বাদামী ৰং। বাদামৰ যেনেকুৱা ৰং হয় তেনেকুৱা হয়। ইয়াৰ কাঠটো ফাৰ্নিচাৰৰ কাৰণে বেষ্ট উপযুক্ত কাঠ হয়, মেগনি হয়। মেগনি 3টা জাত আছে, ভেৰাইটি আছে। আপোনালোকক সকলোখিনি কথা ক'ম। মেগনি আমাৰ ভাৰতবৰ্ষলৈ কেতিয়া আহিলে বা ভাৰতবৰ্ষৰ কোন কোন ঠাইত পায় সকলোখিনি কথা ক'ম। দেৰি নকৰি আমি ডাইৰেক্ট মূল ভিডিঅ'টোলৈ যাওঁ ব'লক। জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। মই এতিয়া বৰ্তমান আছোঁ মেগনি ফাৰ্মত। এজোপা চাওক মেগনি দেখিছে নহয়। মেগনি ইয়াত কেনেকুৱা প্ৰফিট বা কেনেকৈ ৰুব লাগে, কি কৰিব লাগে আপোনালোকক সকলোখিনি কথা ক'ম। চাওঁ আমি, আহক। আলোচনা কৰি আছোঁ এতিয়া আমি মেগনি বিষয়ে। মেগনি ক'ত ক'ত ব্যৱহাৰ হয় মই আপোনালোকক কৈ আছোঁ। মেগনি বাদ্যযন্ত্ৰ, আচবাছ মানে যিবিলাক ফাৰ্নিচাৰ হয়, টেবুল চকী তেনেকুৱা ধৰণৰ দামী দামীবিলাকত ব্যৱহাৰ হয়। আৰু আগতে জাহাজ বনাবলৈও মেগনি কাঠ ব্যৱহাৰ কৰা হৈছিল। আমাৰ ভাৰতত বেছ হৈছে চুৱেটেনিয়া মাৰ্কোফাইলাটো হৈছে বেছ আমাৰ হয়, মানে ভাৰতবৰ্ষত আছে চুৱেটেনিয়া মাৰ্কোফাইলা। এইটো আমাৰ ভাৰতবৰ্ষত বেছিকৈ হয়, মানে আমাৰ ভাৰতবৰ্ষৰ মাটিটোৰ লগত খাপ খাই গছজোপা। আৰু এইখিনিতে মই কৈ দিছোঁ, এইখিনি সংগ্ৰহ কৰা আছে গোটেইখিনি, প্ৰায় মানে অলপ সংগ্ৰহ কৰা আছে, গুগলৰ পৰা সংগ্ৰহ কৰা আছে। মই আপোনালোক আৰু কম বেমাৰত ব্যৱহাৰ কৰা, কি বেমাৰত ব্যৱহাৰ কৰা মই আপোনালোকক কৈ আছোঁ। মেলেৰিয়া, ডায়েবেটিছ, উচ্চ ৰক্তচাপ মানে আছে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েৰিয়া তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। টনিক কিবা কিবি বনাবলৈ ব্যৱহাৰ কৰা হয়। এইখিনি ক'ত পাইছিলে মই আপোনালোকক কৈ দিছোঁ। ক'ত পাইছিলে দেশসমূহ: জামিকা, কিউবা, বাহামাছ, মেক্সিকো, নাডা, ব্ৰাজিল এইবিলাক আৰু আছে বাৰু দেশ। এইকেইখন দেশত প্ৰথম মেগনি পাই আছিলে। কলম্বিয়া, ভেনেজুৱেলা এইখিনি দেশত আছিলে। কিন্তু আমাৰ ভাৰতবৰ্ষত ক'ত পাই আছিলে মই আপোনালোকক কৈ আছোঁ। আমাৰ ভাৰতবৰ্ষত পাই আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক অসম, আৰু এখন কি আছে ফাটেকাট নেশ্যনেল পাৰ্ক কেৰেলা, আৰু এখন আছে কিউবেট নেশ্যনেল পাৰ্ক ঝাৰখণ্ডত পোৱা গৈছিলে। ইয়াৰ ভেৰাইটি 3টা ভেৰাইটি আছে, মই আপোনালোকক কৈ আছোঁ। ভেৰাইটিকেইটা শুনি ল'ব। 1 নম্বৰত আছে চুৱেটেনিয়া মাইক্ৰোফাইলা। মই আকৌ কৈ দিছোঁ চুৱেটেনিয়া মাইক্ৰোফাইলা। দ্বিতীয়টা আছে চুৱেটেনিয়া মেগনি বুলি আছে, আৰু তৃতীয়টা আছে চুৱেটেনিয়া হিমলিছ। 3টা ভেৰাইটি পোৱা যায় আছে। আমাৰ বেছ আছে চুৱেটেনিয়া হিমলিছটো মানে বেছ পপুলাৰ হয়, মানে তাৰ যিটো গুণাগুণ আছে সেই গুণাগুণটো মানে ভাল। তাৰপৰা আৰু আছে, আৰু মানে যিটো পৰিৱেশত এইটো কি বুলি মানে যিটো উষ্ণ গোলকীয়তা কিবা এটা যদি বেছি হয় বা কম হয়, ই মানে নিয়ন্ত্ৰণ কৰি থাকে। থেংক ইউ, বাই। সদায় আপুনি 7 ফুট বা 7 ফুট দূৰত ৰুব, তেতিয়া মানে ভাল হ'ব। গছজোপা যিখিনি গছজোপা খাদ্য লাগে সেইখিনি
সংগ্ৰহ কৰিব পাৰিব। যদি ওচৰা ওচৰিকৈ শিপাবিলাক এইটো ষ্টাইলত হ'ব তেতিয়া মানে অলপ অসুবিধা হ'ব। যদি খৰাং হয় তেতিয়া পানী দিব লাগিব, আপুনি গুৰিবিলাক চাফ চিকুণ কৰিব লাগিব। সেয়াই আৰু। আপুনি মেহগনি গছ ৰুব নে চেগুন ৰুব? এইখিনি কথা জনাৰ পাছত আপুনি মেহগনি ৰুবলৈহে ইচ্ছা কৰিব।